তোমালোকে নিশ্চয় বিভিন্নজনে বিভিন্ন বিদ্যালয়ত পঢ়িছা কোনোবাই বেংগলী মাধ্যমৰ বিদ্যালয়ত কোনোবাই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত কোনোবাই অসমীয়া মাধ্যমৰ বিদ্যালয়ত কিন্তু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কেতিয়াবা এইবিলাকে অসুবিধাৰ সৃষ্টি কৰিব পাৰে তাৰ বাবে এটা বিশেষ উপায় দিব বিচাৰিছো উদাহৰণস্বৰূপে যদি আমি লওঁ শিক্ষকতা যদি তুমি শিক্ষক হ'ব বিচৰা তুলনামূলকভাৱে যেহেতু শিক্ষা বিভাগতে সৰ্বাধিক ভ্যাকেন্সি আহি আছে শিক্ষা বিভাগত চাকৰি কৰিব হলে অসমীয়া মাধ্যমৰ পদৰ সংখ্যা অন্য মাধ্যমৰ তুলনাত বহুত বেছি তেতিয়া হলে তুমি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষকতা কৰিবলৈ যোৱা তোমাৰ অসমীয়া সাবজেক্টটো লাগিব যদি তুমি অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়াই নাই তেতিয়াতো তুমি নোৱাৰিবা তাৰ বাবে এটা উপায় দিব বিচাৰিছো আৰু সেই উপায়টো হৈছে যদি উদাহৰণস্বৰূপে লৈছো তুমি বেংগলী মাধ্যমৰ বিদ্যালয়ত পঢ়িছা এতিয়া তুমি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰিব বিচাৰিছা উদাহৰণস্বৰূপে আমি যদি চাওঁ হায়াৰ সেকেন্ডাৰী এতিয়া সাবজেক্ট টিচাৰ ভ্যাকেন্সি আহিছে তাতে বহুতো বিভিন্ন মাধ্যমৰ প্ৰাৰ্থী আছে কিন্তু অসমীয়া মাধ্যমৰ পদৰ সংখ্যা বেছি এতিয়া বেলেগ মাধ্যমৰ পৰা অসমীয়া মাধ্যমৰ পদত যোগদান কৰিব হলে এটা বিশেষ কাম কৰিব লাগিব হেতু হৈছে অসম সাহিত্য সভাৰ ফালৰ পৰা এটা বিশেষ ডিপ্লোমা দিয়া হয় সেই ডিপ্লোমা কোৰ্সটো কৰিব লাগিব আৰু এই ডিপ্লোমা কোৰ্সটো কেনেকুৱা হ'ব কি সাবজেক্ট কি গুটেই ডিটেইল যদি জানিব বিচৰা তেতিয়া হলে তোমালোকে কনসাৰ্ন ডিস্ট্ৰিক্টৰ সাহিত্য সভাৰ যি অফিস থাকে তাত গৈ যদি তোমালোকে অলপমান ভালদৰে কথাখিনি সুধি চোৱা তেতিয়া হলে গুটেই ডিটেইল গম পাবা গতিকে এই কথাখিনি যদি তোমালোকে জানি থৈ দিয়া নিশ্চয় তোমালোকৰ বহুত কামত আহিব সময়ত গৈ ধন্যবাদ